মোৰ ঘৰ নগাঁও উৰিয়াগাঁও। মই বিহু নাচ, ঢোল-বাদন আৰু বিহু নামৰ কৰ্মশালা বিভিন্ন ঠাইত কৰি আহিছোঁ আৰু সমূহ ৰাইজৰ সঁহাৰি তথা সমূহ প্ৰশিক্ষাৰ্থীয়ে মোক যিখিনি আন্তৰিকতা, যিখিনি মৰম চেনেহেৰে মোক আঁকোৱালি লৈছে, তাৰ বাবে মই তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ। আজি বৰ্তমান মই উপস্থিত আছোঁ কামপুৰ আঞ্চলিক যুৱক সমাজৰ তৰফৰ পৰা। তেখেতসকলে কামপুৰ অঞ্চলত তথা ৰাসপিণ্ড প্ৰাংগণত এম ভি স্কুলত তেওঁলোকে যিখিনি এখনি কৰ্মশালাৰ আয়োজন কৰিছে ঢোল-বাদন, বিহু নাচ আৰু বিহু নামৰ, তাত মই এতিয়া উপস্থিত আছোঁ আৰু ইয়াত মোক নিমন্ত্ৰণ কৰি আনিছে এগৰাকী মুখ্য প্ৰশিক্ষক হিচাপে। আৰু ইয়াত আহি মোৰ এটাই ভাল লাগিছে যে ইয়াত কামপুৰবাসীৰ সমূহ প্ৰশিক্ষাৰ্থীসকল ইমানেই আগ্ৰহ আৰু তেওঁলোকৰ ইমান উৎসাহ আৰু অভিভাৱকসকলৰো তেওঁলোকৰ ইমানেই মৰম চেনেহ, সিমানেই আন্তৰিকতা আৰু ঢোল-বাদন হওক বা বিহু নাচত হওক সকলোখিনি প্ৰশিক্ষাৰ্থীকে আমাৰ অভিভাৱকসকলে যেনেকৈ আগুৱাই দিছে আৰু আমিও ইয়াত শিকাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি আশা কৰিছোঁ যাতে এই প্ৰশিক্ষাৰ্থীসকলে আমাৰ পৰা এই প্ৰশিক্ষণ লৈ তেওঁলোকে গোটেই অসমৰ ভাল সুনাম কঢ়িয়াই আনিব পাৰে আৰু আমাৰ অসমীয়া জগতৰ প্ৰতি তথা আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁলোকে আগ্ৰহ নোহোৱাই তেওঁলোক যাতে সুন্দৰকৈ যাতে আগুৱাই গৈ ভাল সুনাম কঢ়িয়াই আনিব পাৰে, তাকেই আমি কামনা কৰিছোঁ। আৰু লগতে এই কামপুৰবাসী আমাৰ কামপুৰ আঞ্চলিক যুৱক সমাজৰ তৰফৰ পৰা এই কৰ্মশালাখিনি আয়োজন কৰি পেলাই আমাক নিমন্ত্ৰিত কৰি আনিছিল। প্ৰথমতে আমি কামপুৰ আঞ্চলিক যুৱক সমাজৰ প্ৰত্যেকজন সদস্য, প্ৰত্যেকজন সতীৰ্থক আমি নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু যিহেতুকে তেওঁলোকে আমাক ইয়ালৈ নিমন্ত্ৰণ আনি তেওঁলোকে আমাক যিখিনি মৰম চেনেহ, যিখিনি মৰম আন্তৰিকতা আমাক কৰিছে তথা তেখেতসকলৰ ওচৰত আমি সদায় চিৰকৃতজ্ঞ। আৰু লগতে আগন্তুক আজি আমি ইয়াত কামপুৰত আহিছিলোঁ আমি মাথো 10 দিনৰ কৰ্মশালাৰ কাৰণে। 23 মাৰ্চৰ পৰা 1 এপ্ৰিললৈকে আছোঁ আৰু মাথো 2টা দিন আমি কামপুৰবাসীৰ ৰাইজৰ লগত আমি আছোঁ, প্ৰশিক্ষাৰ্থীৰ লগত আছোঁ। তাৰপিছতে আমি আগন্তুক যামগৈ বিশ্বনাথ চাৰিআলিত আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে আমাক নিমন্ত্ৰণ কৰিছে। আমি আশা কৰিছোঁ ঠিক তেনেকৈ আমি কামপুৰবাসী ৰাইজৰ পৰা যিখিনি সহায় সহযোগিতা পাইছোঁ তথা আমাৰ কামপুৰবাসী প্ৰশিক্ষাৰ্থী যিমানখিনি আমি সুন্দৰকৈ আমি ইয়াত লগ পাইছোঁ, ঠিক তেনেকৈ আগন্তুক আমি বিশ্বনাথ চাৰিআলিতো আমি সমূহ প্ৰশিক্ষাৰ্থীক ঠিক তেনেকৈ আমি লগ পাম বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে মই ঢোল-বাদন, বিহু নাচ আৰু বিহু নামৰ বাহিৰেও আপোনাৰ ফুৰতাল নৃত্য প্ৰশিক্ষণো দিওঁ। যদি আৰু কোনো ইচ্ছুক প্ৰশিক্ষকে যদি মোক যোগাযোগ কৰিব বিচাৰে তেনেহ'লে কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে তাত যোগাযোগ কৰি মোৰ লগত সকলো সবিশেষ আপোনালোকে জানিব পাৰিব। ধন্যবাদ। কামপুৰ তথা অসমবাসী ৰাইজ, আমি কামপুৰ আঞ্চলিক যুৱ সমাজে প্ৰথমতে সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ভাবোঁ যে এই প্ৰশিক্ষণৰ পৰা আমাৰ এই অঞ্চলৰ উঠি অহা ল'ৰা-ছোৱালী যি সুন্দৰভাৱে প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰিছে, আমি কামপুৰ আঞ্চলিক যুৱ সমাজ তেওঁৰ ওচৰত সদায় চিৰকৃতজ্ঞ। আৰু কামপুৰ অঞ্চলৰ উঠি অহা ল'ৰা-ছোৱালী বৰ্তমান সময়ত যি মোবাইল হওক কিবা আদি পেলাই যি বিপথলৈ যোৱা যি প্ৰচেষ্টা বা প্ৰক্ৰিয়া আৰম্ভ হৈছে, তাৰ পৰা আঁতৰি আহি যে আমাৰ এই অসমীয়া জাতিৰ কলা সংস্কৃতিৰ প্ৰতি ধাউতি হোৱাৰ আগ্ৰহ কৰা আমিও চেষ্টা কৰি আছোঁ আৰু আমাক যথেষ্ট সহায় কৰি আহিছে। আৰু তেখেতে আমাক যিদৰে বিক্ৰম বৰাবনীয়ে যিদৰে তেওঁ সকলো সময় ত্যাগ কৰি আমাক যিদৰে প্ৰশিক্ষণত শিবিৰত সদায় উপস্থিত থাকি যি সুন্দৰভাৱে প্ৰশিক্ষণ দিছে, আমি তেখেতলৈ চিৰকৃতজ্ঞ আৰু তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ।